तो दोस्तों वेलकम टू माय यूट्यूब चैनल निरुत्पल ब्लॉग्स। आज এটা পুনৰ ভিডিঅ' সৈতে আপোনালোকৰ মাজলৈ আহিছো আৰু আশা কৰো ভিডিঅ' চাই আপোনালোকে ভাল পাব। আৰু আপোনালোকে সকলোৱে জানে কোভিড পৰিস্থিতিৰ বাবে কিছু কিছু জিলাত লকডাউন হৈছে। আমাৰ জিলাতো লকডাউন হৈছে, সো মই মোৰ নিজৰ লাইফৰ লগত ৰিলেটিভ ভিডিঅ' বনাবলগীয়া হৈছে। আশা কৰো আপোনালোকে ভিডিঅ' চাই ভাল পাব। আৰু মই যোৱাটো ভিডিঅ' পথাৰৰ লগত ৰিলেটিভ ভিডিঅ' বনাইছিলো আৰু এইটো ভিডিঅ' মোৰ পথাৰৰ লগত ৰিলেটিভ ভিডিঅ' হ'ব। আৰু যোনে যোনে মোৰ যোৱাটো ভিডিঅ' চোৱা নাই সেইটো ডেছক্ৰিপশ্যনত লিংক থাকিব, যোৱাটো ভিডিঅ' চাই ল'ব। আৰু মই পথাৰৰ লগত ৰিলেটিভ ভিডিঅ' বনোৱাৰ কাৰণ বহুতো আছে। কাৰণ আজিকালি অপ্ৰিয় হলেও সত্য দেখিবলৈ পোৱা যায় যে চহৰ অঞ্চলতো মই বাদে দিছো, গাঁও অঞ্চলত কিছুমান ল'ৰা ছোৱালীয়ে গৰৈ মাছ, দৰিকণা মাছ, কাৱৈ মাছ আদি মাছ চিনি নাপায়। মই নিজে প্ৰেক্টিকেল ভাৱে তেনেকুৱা ল'ৰা ছোৱালী পাইছো। আৰু কাৰণ সিহঁতৰ চিনাকিয়ে কৰোৱা নহয়, মাক দেউতাকে মাছ আনে আৰু সিহঁতি খায়। আৰু সিহঁতৰ আজিকালি মানে মাক দেউতাকে মাইণ্ডছেটটো ল'ৰা ছোৱালী এনেকুৱা বনাই যে সৰুৰ পৰা বাবু মাইনা তোমালোক পথাৰ নাযাবা, পানী নাযাবা, জ্বৰ হ'ব, কাহ হ'ব, এক্সেট্ৰা এক্সেট্ৰা বহুত কিবা কিবি। আৰে সকলো মানুহৰে এটা সহন ক্ষমতা থাকে, ৰ'দ বৰষুণ সহা মেলা মানে ৰ'দ বৰষুণ সহন কৰা মানে চব ক্ষমতা থাকে। এটা লিমিটতকে যদি অধিক হয় অভিয়াছলি গা বেয়া হ'বই। আৰু সেইকাৰণে আৰু আপুনি এতিয়া চাব গাঁৱৰ অঞ্চলতো লক্ষ্য কৰিব, আগতে আমি সৰুতে কি কৰিছিলো যে সৰুতে 10-15টা ল'ৰা ছোৱালী লগ লাগি কি কৰিছিলো, বল নাছিলে ফুটবল খেলিবলৈ ৰাবাৰ টেঙা বা জিটি লৈ পেলাই খেলিছিলো। কিন্তু এতিয়া চাব আপুনি তাৰ পৰিৱৰ্তে এতিয়াতো আপুনি বলটো আনি পাৰিব, কিন্তু 10টা বা 15টা বা আনকি আপুনি 5টা ল'ৰা ছোৱালী গোটাব নোৱাৰে খেলিবলৈ। কাৰণটো মই ক'লোৱে আপোনাক যে মাইণ্ডছেটটো কেনেকে বনায়। আৰু আজিকালি চাব আপুনি বাচ্ছা ল'ৰাটোকো যেতিয়া ভাত খুৱাবলৈ বা কিবা কৰোঁতে আপোনাৰ মানে মোবাইলটো লাগিব, মোবাইলৰ কাৰ্টুন বা যিয়ে নহওক কিবা এটা উলিয়াই ল'ব লাগিব। আৰু আগতে আমাক ভাত খুৱাওঁতে মাহঁতে কি কৰিছিলে যে বাহিৰত নিছিলে, গছ দেখুৱাইছিলে, চৰাই দেখুৱাইছিলে, পথাৰ দেখুৱাইছিলে, আজি মানে পৰিৱেশৰ লগত মিলাই পেলাই মিলাই মানে কিবা কিবি খুৱাইছিলে। এতিয়া কিন্তু সম্পূৰ্ণ বিপৰীত। মানিছো যে আগৰ যুগ আৰু এতিয়া যুগ একে নহয়, কিন্তু আমি যোনখিনি কাম মোবাইলৰ অবিহনে মানে আমি যিখিনি কাম কৰিব পাৰোঁ মোৰ মতে কৰিব লাগে। নাজানো মোৰ কোৱা কথাটো ভুলো হ'ব পাৰে, মই মোৰ ফালৰ পৰা যোনখিনি ভাবো সেইখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিছো। আৰু আপোনালোকে কি ভাবে মোক কমেণ্ট বক্সত জনাব নাপাহৰিব। আৰু মই এই ভিডিঅ'টোৰ দ্বাৰা ক'ব বিচাৰিছো যে সকলোকে তুম মানো या ना मानो, लाइफ की असली मजा गाँव में है। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। চাৰ্টটো এতিয়া চেঞ্জ কৰি দিলো, এতিয়া বলক গৈ থাকো। আজি মোৰ লগত পুখুৰী সিঁচিব মোৰ বন্ধু ঘৰৰ ওচৰে বাৰু অভিনাশ আহিছে। তাৰপিছত এইটো পোৱালিটো আছে, ঐ হাই কৈ দে মোৰ দোস্তি ব'লা। পুখুৰী সিঁচা আগৰ এটা কাম কৰিব লাগিব। এতিয়া সেই কামটো মানে কৈ আছো বাৰু, ব'লক আপুনি। আমি সিঁচিবলৈ পুখুৰীটো হ'ল সৰুটো, আৰু এতিয়া এইটো চেপা পাতি থোৱা আছে বাৰু, এইটো আলিটো ভেটিব লাগিব। তেতিয়া এই পথাৰৰ পানীটো সৌ পুলটোৱেদি মানে যাব, পানী কমি যাব, তেতিয়া মাছটো পুখুৰীটোত সোমাব। এইটো চেপা হয়, দেউতাই পাতিছিল কিজানি, চাওঁচোন মাছ আছেনে। দুটামান আছে দিয়ক, ওলাব দুটামান। কি আছে চাওঁচোন আহক। এইটো কেঁকুৰা, সেইটো পেলাই দি দিয়ক, এইটো আমাৰ কামৰ বস্তু নহয়। খাই বাৰু কোনো মানুহে, কিন্তু আমি নাখাওঁ। দিম সেইকেইটা গৰৈ। পথাৰৰ পৰা পানীটো যাবলৈ অলপ টাইম লাগিব। এতিয়া ঘৰৰ ওচৰতে পথাৰতে এতিয়া হাল বাই আছে, তাত বহুত মাছ ওলাইছে। বলকচোন আমি তালৈ যাওঁ এপাক। পথাৰত সঁচাকৈ বহুত মাছ ওলাইছে, আৰু গাঁৱৰ সকলো আহিছে, মা ভণ্টি ইয়াত চব ইয়াতে আছে। আৰু আহক আমিও অলপ মাছ ধৰি পেলাই পুখুৰী সিঁচিব যাম, কিন্তু আগত আমি অলপ পথাৰতে হাল বোৱাৰ ওচৰত মাছ ধৰি লওঁ। এতিয়া পথাৰত মাছ ধৰিলোঁ, পথাৰত মাছ ধৰি এতিয়া গৈ আছোঁ পুখুৰী সিঁচিব। খুৰা পেহাও তাত মাছ ধৰিছে, ব'লক আমি পুখুৰী সিঁচোগৈ। আমি এতিয়া কুকাৰটো পাতি লওঁ, কুকাৰ পাতি পুখুৰীটো ভেটি লওঁ, তাৰপিছত আৰু সিঁচি আহোঁ ন পুখুৰীটো, ব'লক। এইটোৱে আমাৰ
পথাৰৰ মাজৰ সৰু পুখুৰী এইটো আমাৰ ফালে টোকনি পুখুৰী বুলি কয় আপোনালোকৰ ফালে কি কয় জনাবচোন পুখুৰী সিঁচোতে লাহনি ভাগি গ'ল এতিয়া লাহনি আকৌ বান্ধিব লাগিব এয়া যেনে তেনে লাহনিখন ঠিক কৰিছো দিয়ক এতিয়া আকৌ আমি আৰম্ভ কৰোঁ ন এয়া দেখিবলৈ পাইছে বৰষুণটো পুৰা দবা পিটাকে আহি আছে আৰু এই পুখুৰী সিঁচি আছে এইবোৰ এয়া দেখিছে আমাৰ কষ্ট পানীত পৰিল এতিয়া বহুত জোৰে বৰষুণ আহিছে ভিতৰত যাব লাগিব যদি বৰষুণ পাছত ৰয় আকৌ আমি ভেটা দি থোৱা আছে পাছত সিঁচিম বলক 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 এতিয়া ঘৰ যাওঁ বলক 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 Two hours later. এতিয়া বৰষুণটো অলপ ৰৈছে তাৰপিছত যিহেতু আমি ভেটাটো মাৰি থৈ আহিছিলো সেইবাবে আকৌ সিঁচিবলৈ যাওঁ এইবাৰ নিদিলে হয় আৰু বৰষুণ দেই তাকে ওরে পাগল হয়ে যাব আমি পাগল হয়ে যাব ওরে পাগল হয়ে যাব আমি পাগল হয়ে যাব ওরে পাগল হয়ে যাব আমি পাগল পানী কমিছে আৰু এটাৰ পৰা মাছো ওলাইছে তাকে আৰু অলপ আছে আৰু সিঁচি লওঁ ফাইনেলি সিঁচি হৈছেগে মানে হ'লগে আৰু ৰ'ব এতিয়া মাছ এটাৰ পৰা ওলাইছে দেখুৱাই আছো
এয়া হৈ গ'ল পুখুৰী সিঁচি এয়া মাছ এয়া পালো চাই লওক মাছ এয়া খোকাটো আছে কেইটামান মাছ তাৰপিছত সেয়া হৈ গ'ল এয়াই পালো যদি ভিডিঅ' চাই ভাল লাগিল লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু পুনৰ এটা ভিডিঅ' সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই